অসমলৈ আহি মহাত্মা গান্ধীয়ে বিদেশী কাপোৰবিলাক বৰ্জন কৰিবলৈ কৈছিল। এইটো দেখিবলৈ পাইছে ধূপচুঙা বুলি কওঁ আমি। বেলেগ জেগাত বেলেগ বেলেগ নাম হ'ব পাৰে। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে আৰু মোৰো ভাল। কৃষ্ণ চাইদিয়া ব্লগ চেনেলটিলৈ সকলোকে স্বাগতম জনাই আজি পুনৰ ভিডিঅ'টি আগবঢ়াই দিছোঁ। অতীতৰ মানুহে ব্যৱহাৰ কৰা কিছু পুৰণি সামগ্ৰী এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু প্ৰায় আজিকালি এই পুৰণি সামগ্ৰীসমূহ দেখা নাযায়, আৰু সেই সঁজুলিবোৰনো কি হয় আপোনালোক এই ভিডিঅ'টোৰ থ্ৰুতে জনাবলৈ চেষ্টা কৰিম, আৰু কিছু নজনা কথা আমি জানিম এই ভিডিঅ'টোৰ জৰিয়তে। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল পলম নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এয়া দেখিবলৈ পাইছে অতীতত ব্যৱহাৰ কৰা কিছুমান সা সঁজুলি, আৰু আপোনালোকক চিনাকি কৰাই দিব লৈছোঁ। প্ৰায় আজিকালি এইবোৰ বস্তু দেখা নাপায়। এয়া হৈছে ঢেঁকী। ঢেঁকী আজিকালি প্ৰায় দেখা নাযায়। এয়া হৈছে কুঁহিয়াৰ পিহা মেচিন। আপোনালোকক অলপ দেখুৱাই দিলোঁ অতীতত ব্যৱহাৰ কৰা। এয়া হৈছে নেউথনি। নেউথনিও আজিকালি প্ৰায় দেখা নাযায়। আপোনালোকে কোনে কোনে দেখিছে নেউথনি কমেণ্ট কৰি জনাব। আৰু দেখুৱাই আছোঁ অতীতৰ সামগ্ৰীসমূহ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। অসমলৈ আহি মহাত্মা গান্ধীয়ে বিদেশী কাপোৰবিলাক বৰ্জন কৰিবলৈ কৈছিলে। এইবিলাক ব্যৱহাৰ কৰি তেওঁ এইখন সূতা কাটিছিলে, নিজে তৈয়াৰ কৰা। গতিকে আজিও মৰাণৰ হাততে আছে বুলি গৌৰৱ কৰিব। ইয়াৰ নাম কি হ'ল আপোনাৰ? নেউথনি। এইটো যঁতৰ। আজিকালি নতুন ওলাইছে, দেখা পোৱা নাযায়। নাযায়। এয়া দেখিবলৈ পাইছে অতীতত ব্যৱহাৰ কৰা কিছু সঁজুলি। এয়া হৈছে টুনা, তোলাচনী, পল, ডিঙৰা, খালৈ, আৰু ইয়াত আছে বিভিন্ন সামগ্ৰীসমূহ। এয়া দেখিবলৈ পাইছে তোলাচনী। আপোনালোকক অলপ দেখুৱাই দিছোঁ। এইখন তোলাচনী। এইখনে তোলাচনী ব্যৱহাৰ কৰিছিলে। আৰু আপুনি এইটো মানে এই তোলাচনীখনত দেখিবলৈ পাইছে ইয়াত এটা আছে দাগি 1 কেজি, আৰু ইয়াত দেখিবলৈ পাইছে এইটো দাগিত হ'ব 2 কেজি। এয়া দেখিবলৈ পাইছে তেল পিহা মেচিন, আৰু এয়া হৈছে সুতুলি, বাঁহৰ সুতুলি। এতিয়া দেখিবলৈ পায় প্ৰায় মাটিৰ সুতুলি। আপোনালোকক দেখুৱালোঁ অতীতত ব্যৱহাৰ কৰা বাঁহৰ সুতুলি। আৰু এয়া দেখিছে ম'হৰ ডিঙিত আৰা এটা টিলিঙা। এয়া দেখিবলৈ পাইছে এডাল কাৰ, আৰু এই কাৰডাল এনেকৈ থয়, আৰু এই তলত দেখিবলৈ পাইছে টিগাৰ। এই টিগাৰটো এনেকৈ টানি দিব, আৰু এই ৰছীডালে এনেকৈ ঠেলি দিয়াৰ পিছত আৰু য'তে টাৰ্গেট কৰে আৰু তাতে লাগিব। আগত শুনা পাইছিলোঁ 7 জোপা কলগছ একেবাৰে ফুটা কৰি দিয়ে। বন্ধুসকল, ড্ৰোন মানে কি হৈছে? আজিকালি প্ৰায় ড্ৰোন দেখাই নাযায়। আৰু ড্ৰোন অতীতৰ মানুহে হাজিৰা কৰোঁতে দিনটোৰ হাজিৰা কিমান দিছিলে? 1 ড্ৰোন। ড্ৰোন মানে কি হয় তাৰে কিছু কথা জানো। আহকচোন বন্ধুসকল পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। ড্ৰোন, এইটো মণি ড্ৰোন। ঘৰখনৰ ভিতৰত যদি যোগালী কৰে, গতিকে আপোনাৰ ঘৰত মই এতিয়া হাজিৰা কৰোঁগৈ, এই এডোন দিয়ে। এটিং, এইটো আধা ডোন। এইবিলাক আগতে ব্যৱহাৰ হৈছিলে, আজিকালি নাই। এয়া দেখিবলৈ পাইছে মাছ ধৰা কিছু সঁজুলি, আৰু এয়া হৈছে বাঁহৰ বান ভেটা। আৰু এইফালে দেখিছে শিপিনীসকলৰ তাঁত বোৱা কিছু সামগ্ৰী। এয়া দেখিবলৈ পাইছে উঘা। আজিকালি প্ৰায় উঘা দেখা নাযায়েই। আৰু এয়া হৈছে টুনা, আৰু এইখন হৈছে চালি। এই চালিখনত ইয়াত জিৰণি লোৱা হয়। আৰু এয়া দেখিবলৈ হৈছে ঢেঁকী, আৰু ঢেঁকীটো প্ৰায় আজিকালি দেখা নাযায়েই মেচিন হোৱাৰ বাবে। আৰু অতীতত ব্যৱহাৰ কৰা কিছু সামগ্ৰীসমূহ দেখুৱালোঁ ভিডিঅ'টোৰ জৰিয়তে। এয়া দেখিবলৈ হৈছে
এইবোৰ সকলোবোৰ অতীতত ব্যৱহাৰ কৰা হৈছিলে, প্ৰায় আজিকালি দেখা নাযায়। এই ভিডিঅ'টো থোৱেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, কিয়নো অতীতৰ হেৰাই যোৱা সামগ্ৰী প্ৰায় আজিকালি দেখা নাযায়, আজিকালি উঠি অহা প্ৰজন্মই চিনি নাপায়। সেয়েহে এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।